নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মানিমুনিৰ লগত শিঙি মাছ বনাই খাওঁ বলক। এয়া শিঙি মাছ ধুনীয়াকৈ দেউতাই বাছি মাৰি থৈ গৈছে, মই এতিয়া বনাম। আৰু আজিকালি মানুহে মানিমুনি শাকটো চিনি নোপোৱাই হৈছে, হয় নাই ক'বচোন? আজিকালি ল'ৰা ছোৱালীয়েতো চিনি নাপায় মানিমুনি শাক কি। সঁচা কথা ক'বলৈ গ'লে মানে আগতে মৰি নাখাওঁতে এতিয়া বাধ্যত পৰি খাবলগীয়া হৈছে। আৰু সেইদিনাখনি ঘৰৰ পৰা জিলমিল শাক দি পঠিয়াইছিলে মোৰ কাৰণে খাবলৈ, দেখিছেনে? এয়া শুকাই গ'লগৈ। সেইদিনা খালোঁ বাৰু, হ'লেও এয়া আছেগৈ শুকাই গ'লগৈ। মানে জিলমিল শাক নতুন আলু আৰু নতুন মটৰ দি ভাজিম। এয়া ইপিনে আলু বইল কৰি আছোঁ মানিমুনি শাকৰ লগত বনাবৰ কাৰণে। পাকঘৰটো ইগন'ৰ কৰিব দেই, এইটো আমাৰ এক্সট্ৰা পাকঘৰহে হয়। ঠাণ্ডা দিনত মানে ইয়াতে ব্যৱহাৰ কৰা হয়। আৰু মোৰ এতিয়া নতুন মটৰ আছে, আলু আছে, ইয়াত কাটি দিম। এয়া ভাজিবৰ কাৰণে শাক কাটি হৈ গ'ল। মটৰ, আলু আৰু জিলমিল শাকৰ লগত বনাম। এতিয়া ধুনীয়াকৈ ভাজিম, তাৰপাছত মানিমুনি শাক বনাম। তো বলক ভিডিঅ'টো শেষলৈকে চাই থাকক। মাছকেইটাত হালধি অকণ সানি দিছোঁ, তেতিয়া মানে বনাবলৈ ভাল হয়। আৰু কেৰাহী গৰম হৈ আছে, মাছকেইটা ফ্ৰাই কৰি লওঁ ফাৰ্ষ্টতে। মাছ ফ্ৰাই কৰি আছোঁ, সকালে কাম কৰি আছোঁ, দেৰি হৈছে। আলু পিটিকি আছোঁ, সানি লৈছোঁ মানে আলুটো। ইয়াত মাছ হৈ আছে, ইয়াত নহৰু জলকীয়া দি দিছোঁ। জলকীয়াকণ নিদিলে মানে মানিমুনিটো গোন্ধ এটা হয়, সেইকাৰণে জলকীয়া অকণমান দি দিছোঁ। জ্বলা হ'লে খাবলৈ ভাল হ'ব। এতিয়া মানিমুনিটো দি দিম, মানিমুনি মটৰ দি দিছোঁ।
এতিয়া গৰম পানী হৈ আছে, ইয়াত পানী দি দিম। এয়া শাক উতলি আছে, এয়া মাছ দি দিম এতিয়া। দি দিলোঁ, এয়া মাছ দি দিলোঁ শাকত। এতিয়া উতলটা আহিলে নমাই দিম আৰু আজি আমাৰ খানা ৰেডি। এতিয়া ধুনীয়াকৈ ঢাকি দিওঁ। তো গাইজ ফাইনেলি মোৰ শাক হৈ গ'ল। এয়া দেখিছেনে ধুনীয়াকৈ হৈ গৈছে। এতিয়া নমাই দিম, আৰু ভাত সাজ ধুনীয়াকৈ খাম আৰু। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। বাই বাই। আকৌ পুনৰ এটা ভিডিঅ'লৈ সোনকালে আহি আছোঁ।